নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুমতাৰী চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। মই গাহৰিকেইটা দেখুৱাম আপোনালোকক। এয়া বন্ধুসকল, মই ইহঁতক জাষ্ট দানা দিলোঁ, ড্ৰাই ফিড দি আছোঁ। মই ইহঁতক টুকুৰা আৰু গডৰেজৰ ফিড মিক্স কৰি দি আছোঁ, খুব ধুনীয়াকৈ খায়। আৰু এইফালে চৰিয়াত পানী দিওঁ বন্ধুসকল। ইয়াতে এনেকৈ চৰিয়াত পানী দিওঁ, যিহেতু মোৰ পানী দিয়াৰ ব্যৱস্থা নাই। এয়া বন্ধুসকল, এইটো বৰটো কি ধুনীয়াকৈ খাই আছে। মই ইহঁতক টুকুৰা আৰু গডৰেজৰ ফিনিচাৰ ফিডটো মিক্স কৰি দি আছোঁ, এনেকৈ খাই আছে, খুব ধুনীয়াকৈ চাই লওক। এই বৰটোৰ গ্ৰথটো চাই লওক। এয়া অকলে দানাটো চাই লওক কেনেকৈ দি আছোঁ। মই টুকুৰা আৰু গডৰেজৰ ফিড মিক্স কৰি দি আছোঁ, খুব ধুনীয়াকৈ খায়। আৰু এইজনী নৱেম্বৰৰ 4 তাৰিখে ডেলিভাৰ হ'ব, পোৱালি দিব। গ্ৰথটো চাই ল'ব বন্ধুসকল, খুব ধুনীয়া হৈছে, খুব প্ৰকাণ্ড হৈছে গ্ৰথটো। 1.5 কুইণ্টেলমান হৈ যাব এইটো। ইয়াক ভিজাই কিনে দি আছোঁ, কাৰণ ইয়াক কেলছিয়াম মিক্স কৰি দি আছোঁ, ভিটামিন, সেইকাৰণে ভিজাই কিনে দি আছোঁ। বন্ধুসকল, গ্ৰথটো চাই খুব ধুনীয়া হৈছে। চাওক বন্ধুসকল, কিদৰে খাই আছে ড্ৰাই ফিডটো। বন্ধুসকল, খুব ধুনীয়াকৈ খাই আছে ড্ৰাই ফিডটো, চাই লওক। তো বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।